নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব, যাতে নতুন জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই যায় আৰু সোনকালে এপ্লাই কৰিব পাৰে। আজি আৰম্ভ কৰা জব ইনফৰমেশ্যন ভিডিঅ'টো অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত দুটা পষ্ট মুকলি হৈছে। পোষ্টটোৰ নাম হৈছে কেমিষ্ট ইন দ্য ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আণ্ডাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টছ। ইয়াতে দুটা পোষ্ট মুকলি হৈ গৈছে আৰু দুটা পোষ্ট, এটা অপেন কেটেগৰী আৰু এটা ৰিজাৰ্ভ হ'ব OBC আৰু MOBCৰ কাৰণে। ইয়াৰ চেলাৰী 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে। গ্ৰেড পে হ'ব 12,700। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান হ'ব লাগিব আৰু PRC থাকিব লাগিব অসমৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডো থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটজন এটলিষ্ট ছেকেণ্ড ক্লাছ MSc ডিগ্ৰী ইন কেমিষ্ট্ৰিৰ পৰা পাছ আউট হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। আৰু এজ লিমিট মিনিমাম 21 আৰু 38 মেক্সিমাম হ'ব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যন ST SC OBC আৰু PWBDৰ কাৰণে আছে, আপোনালোকে এবাৰ চাই লৈ যাব। আপোনালোকে যদি গভৰ্ণমেণ্ট এমপ্লয় হয় অসমৰ, তেনেহ'লে NOC ন' অবজেকশ্যন চাৰ্টিফিকেট এটা দিব লাগিব। স্মল ফেমিলি নৰ্মছৰ এটা ডকুমেণ্ট পাব আপোনালোকে এপ্লিকেশ্যন কৰা টাইমত, তেতিয়া সেইটোৰ ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিব লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট ষ্টাৰ্ট হৈ গৈছে 18 জুন 2026ৰ পৰা। ইয়াৰ ক্লজিং ডেট থাকিব 17 জুলাই 2026। লাষ্ট ডেট অফ পে'মেণ্ট 19 জুলাই 2026। এপ্লিকেশ্যন ফি জেনেৰেলৰ কাৰণে 297, OBC MOBCৰ কাৰণে 197, SC ST BPL PWDৰ কাৰণে 47। আৰু এইটো পে'মেণ্ট ৰিফাণ্ড নহ'ব। কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে এবাৰ PDF গ্ৰ থ্ৰ কৰি ল'ব আৰু পাৰিলে PDFটো ডাউনলোড কৰি ল'ব। ইয়াতে দিব লগা ডকুমেণ্টছবোৰ আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব, আৰু নহ'লে PDFৰ পৰা ডাউনলোড কৰি ল'ব। মই কমেণ্ট ছেকশ্যনত PDFটো দি দিম। ইয়াতে জন ৱাইজ চেণ্টাৰসমূহ থাকিব: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। যিকোনো আপোনালোকৰ ওচৰৰ চেণ্টাৰত আপোনালোকে যাতে দি দিয়ে, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আজিৰ কাৰণে এইখিনিয়ে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অনেক ধন্যবাদ। আৰু নতুন এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' লাগিলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গৰ মাজত। ধন্যবাদ।